ভালকৈ শুনা, তোমাৰ লাগতিয়াল বস্তুবোৰ বেগত ভৰাই অতি সোনকালে দলঙৰ ওপৰলৈ আহি যোৱা। মই ইয়াত আৰু বেছি সময় ৰখিব নোৱাৰিম। কিন্তু কিয়? বহুত দীঘলীয়া কাহিনী, এইবোৰ ৰাস্তাত বুজাম। আৰু শুনা, এইবোৰ কথা যেন কাৰো কাণত নপৰে। বাই। আৰু যে কি অৱস্থা বনালিছে এইবোৰ তোৰ? আৰু দুদিন ধৰি ঘৰত অহা নাই যে কিয়? আৰু বাকীবোৰ কথা বাদ দে, তই মায়েৰৰ কথা গম পাইছানে? কি হৈছে? কি হৈছে মোৰ মাৰ? আৰে একো হোৱা নাই অ'। তই ইমান টেনশ্যন ল'ব নালাগে। মোৰ ওপৰত অকণো বিশ্বাস নাই নেকি? আগতে কৈছোন তোৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল? নকবিও ডিম্পু, মানুহৰ দুখ কেতিয়াবা শেষ হৈ জানো? এই পৃথিৱীত সঁচা ভাল পোৱাৰ কোনো মূল্য নাই। আৰে তোৰ কি হৈছে? তই নকয় কিয়? ইমানে যদি শুনিব বিচাৰি আছা তেন্তে শুনা। মই পগলা হৈ যাম তোৰ মৰম নাপালে, মই বলিয়া হৈ যাম তোৰ মৰম নাপালে, মই পগলা হৈ যাম তোৰ। হৈয়ে যোৱা, হৈ যোৱা তুমি পাগল। আই ঐ চুইটি, মই গানহে মাৰি আছো। হ'ব হ'ব, তুমি গানে মাৰি থকা আৰু গান মাৰি মাৰি ডাঙৰ ছিংগাৰ হৈ যোৱা। মোৰ পিনে চাইছানে এবাৰ? ইমান দিনৰ পৰা যে তোমাক কৈ আছো, দাদাই মোৰ কাৰণে দৰা চাই আছে। মাথা মাৰিছানে কিবা? আৰু কিমান দিন এনেকৈ থাকিম তুমিয়ে কোৱাচোন? এটা কাম কৰা, আৰু একশন মাৰা মোক। আৰে চুইটি, অকণমানতো বুজি চোৱাচোন। নে মোৰ হাতত ভাল এটা কাম আছে, নে মোৰ হাতত টকা পইচা আছে? মই এইবোৰ একো নাজানো। এইবাৰ বহাগৰ 1 তাৰিখে মোক যেনেকৈ কি নহওক নিবই লাগিব। আৰু যদি কিবা কয় আমাৰ ভাল পোৱাৰ কথা দাদাৰ কাণত পৰে, মোকতো সোধাই নেৰিবহে, লগতে তোমাকো সোধাই নেৰিব। আৰে কোন দাদা? মই চিনি নাপাওঁ। আৰু আৰজেৰ গাত হাত দিবলৈ 10 বাৰ চিন্তা কৰিব লাগিব। মই তোক দাদেৰৰ আগৰ পৰাই মানে কি? উৰুৱাই লৈ যাম। এইবোৰ এতিয়া বাদ দিয়া, এইবোৰ সময়ত দেখা যাব। দেখা চুমা এটা দিয়া না। আপুনি কি অভদ্ৰ মানুহে? গোটেই মুখখন টেঙা টেঙা কৰি পেলালা। আপুনি নাজানে নেকি এজন ল'ৰা আৰু এজন ছোৱালীৰ মাজত যেতিয়া প্ৰেম প্ৰীতি চলি থাকে তেতিয়া নিজৰ এই কলা মুখখন ভৰাই দিব আপোনাৰ লাজ নালাগিল? ঐ, কোনো এই পাগলটো কেতিয়াবাৰ পৰা মানুহবোৰক আমনি দি আছে। আৰে পাগল বনাই পেলালেচোন। ৰ দি আছো। এক্সকিউজ মি ছাৰজি, এইফালে আৰ জে নাম হয় মোৰ। এই আৰ জেৰ গাত হাত দিবলৈ মানুহে 10 বাৰ, কিমান বাৰ? 10 বাৰ চিন্তা কৰিব লাগিব। এই পাগলটোৰ লগত তোমাৰ সম্পৰ্ক কি? দাদা ফ্ৰেণ্ড হয়। ফ্ৰেণ্ড নে বয়ফ্ৰেণ্ড? আৰে আপুনি বাৰে বাৰে তাইকে সুধি আছে যে কিয়? ঐ
হয় চিনি পোৱা নেকি এইজন মানুহ? অঁ মোৰ দাদা হয়। অঁ দাদা। হা? দাদা ইমান দেৰি কব এৰি কি বাল কৰি আছিলা? ইমান দেৰি সুধিব কি বাল বকিছিলা? ভাইটি কিবা কৈ আছিলা তুমি? দাদা মই একো কৰা নাই, মোক ক্ষমা কৰি দিয়ক। তাইতো আপোনাক দাদা বুলি কয় ন, সেইটো হিচাপত আপুনিও মোৰ দাদাই হ'ব। আপুনি জানো আপোনাৰ সৰু ভাইটিক মাৰিব নামাৰে ন? নাই নামাৰো। সৰু ভাইটিক মাৰিলে তোক অপৰাধ। ধন্যবাদ দাদা, ধন্যবাদ। তোকতো মই ডাইৰেক্ট টুকুৰা টুকুৰি কৰিম। ৰ তোক ভালকৈ শুনা। গাঁৱৰ যিমানবোৰ চক আছে সকলোতে মানুহ ৰাখি থ, যাতে ই হাৰি যাব নোৱাৰে। 3 চক 4 চক আৰু সিহঁতৰ ঘৰৰ সন্মুখতো মানুহ ৰাখি থ, যাতে সি হাৰি যাব নোৱাৰে। আৰু শুনা, মই কলা হ'ব পাৰো, কিন্তু আমাৰ হৃদয়খন চাফা আছে। হ'ব হ'ব নাকান্দিবা আৰু। তুমিয়ে কোৱাচোন ডিম্পু, ইমান ধুনীয়া ল'ৰা এটাই ইমান দুখ সহ্য কৰিব পাৰিব নেকি? মই বুলিহে সহ্য কৰি আছো। যি হৈছে ভগৱানৰ কৃপাত ভালে হৈছে। হা? মানে যি হৈছে বহুত বেয়া হৈছে। চুইটি আৰু চুইটি দাদিয়া গাৰ্জেন পাওঁ। আবে ভাল পাইছো মই, দুখ হৈছে মোৰ, আৰু দেখি আছা তই। আবে হয়নে নহয় চাবে। দাদা মোৰ বন্ধুক ভালকৈ জনা আছে, আপুনি যেনেকুৱা ভাবি আছে তেনেকুৱা একো কৰা নাই। হ'ব, মোক শিকাব নালাগে। মোৰ ভণ্টিয়ে মোক সকলো কৈ দিছে। মই তোমাক যিমান বেয়া বুলি ভাবিছিলোঁ, তুমি সিমানো বেয়া নহয়। তুমি মোৰ ভণ্টিক ভাল পোৱা নেকি? ভয় কৰিব নালাগে, ভাল পোৱা যদি কৈ দিয়া। কি হ'ল নকয় কিয় এতিয়া? দাদা, আপুনি যদি সকলো কথা গমেই পাইছে, তেতিয়াহ'লে লুকাই ৰাখিও একো লাভ নাই। কিছুমান মানুহ আছে যিয়ে নিজৰ জেদ ধৰি ৰাখিব গৈ সম্পৰ্কটো হেৰাই দিয়ে, আৰু কিছুমান মানুহ আছে যিয়ে নিজৰ সম্পৰ্কটো জীয়াই ৰখাৰ স্বাৰ্থত নিজৰ আত্মসন্মান হেৰাই পেলায়।
আচলতে ভাল পোৱা সকলোৰ বাবে একে নহয় আৰু মই চুইটিক যিমান ভাল পাওঁ হয়তো মোৰ দৰে ভাল আৰু কোনেও পাব নোৱাৰে। দুয়ো ভালে কুশলে থকাটোৱে মই কামনা কৰোঁ। বিশেষকৈ তোমাক কৈছোঁ, মোৰ ভণ্টিক কষ্ট নোপোৱাকৈ ৰাখিবা আৰু মোৰ ভণ্টিৰ বাহিৰে বেলেগ ছোৱালীৰ ফালে চকু নিদিবা। অ' কলিজা, মই আহি গ'লো। তুমি কোৱাৰ নিচিনাকৈ মই সকলোখিনি বস্তু লগত ভৰাই লৈ আহিছোঁ। এইজনী আকৌ কোন? হা? কোন কোন ক'ত? অ' এইজনী পিংকি। ইয়াৰ পৰা সোনকালে বলা নহ'লে মোৰ মূৰ গৰম উঠিব। মই তাৰ নাম সোধা নাই। ছোৱালীজনী তুমি কেনেকৈ চিনি পোৱা? কেনেকৈ চিনি পাওঁ? আমি দুয়োকে স্কুলৰ পৰাই চিনি পাওঁ। শুনিছা, আমি দুয়ো স্কুলৰ পৰাই চিনি পাওঁ। এতিয়া বলা সোনকালে। এক মিনিট, চিনাকি কৰাইছো যদি ভালকৈ কৰোৱা। কোন হয় এইজনী? এইজনী 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 ইয়াৰ পত্নী। কি কৈ আছে এইবোৰ? পাগল হৈছে নেকি? ঐ, আৰ্যৰ লগত তোমাৰ সম্পৰ্ক কি? আগতে তুমি কোৱা, আৰ্যৰ লগত তোমাৰ সম্পৰ্ক কি? আৰে সি মোৰ এতিয়া হ'ব লগা হাজবেণ্ড। হা? কি ক'লা? আৰ্য মোৰ হ'ব লগা হাজবেণ্ড হয়। আৰে তুমি পাগল হ'লা নেকি? সি মোৰ হ'ব লগা হাজবেণ্ড আৰু তাৰ লগত মোৰ 4 বছৰ ভাল পোৱা আছে। থাকিব পাৰে তোমাৰ তাৰ লগত 4 বছৰৰ ভাল পোৱা, কিন্তু মোৰ লগত তাৰ 7 বছৰৰ ভাল পোৱা আছে। বাপৰে, কম বস্তু নহয়। মা কচম, মই এইবোৰ একো নাজানো। ৰাতু মা কচম, আজি শেষ।